হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মিহিৰঞ্জ ব্লগ। তো মই আজি আহিছোঁ লখৰাত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানলৈ, যাৰ নাম হৈছে xuwori। এই xuwori অনুষ্ঠানৰ তাৎপৰ্য হৈছে সোঁৱৰণ কৰা। শ্ৰীকৃষ্ণৰ বাল্যকালৰ যিবোৰ ঘটনা পৰিঘটনা এই অনুষ্ঠানত দেখুওৱা হয়। এই আপোনালোকে দেখিছে গোপীসকলে যশোদাৰ সৈতে গোপীসকলে দধি মথি আছে। কোনো ঠাইত ইয়াক দধিমথন বুলিও নামাকৰণ কৰি অনুষ্ঠান পৰিৱেশন কৰা হয়। এই আপোনালোকে দেখিছে ষ্টেজত 12 কপাল বহি আছে। ইয়াত 12 কপালসমূহক সেৱা অৰ্চনা কৰা হয়। ইয়াত কৃষ্ণ বলোৰামৰ সৈতে তেওঁলোকৰ লগৰীয়াসকল বহি আছে। এই অনুষ্ঠান অনুষ্ঠিত হয় বিশেষকৈ বহাগ মাহত। বহাগ বিহুৰ অনুষ্ঠানসমূহৰ সমপৰ্যায়ভাৱে ঠায়ে ঠায়ে এই অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হয়। এই আপোনালোকে দেখিছেনে কৃষ্ণই দধি চুৰ কৰিবলৈ আহিছে। আপোনালোকেতো জানেই কৃষ্ণই চুৰ কৰি খাইছিলে দধি, গতিকে এয়া কৃষ্ণই যশোদাৰ ওপৰত উঠা খঙতে দধি চুৰ কৰি লগৰীয়াসকলক বিলাই দধিৰ টেকেলি ভাঙি এতিয়া চুৰমাৰ কৰিব। কৃষ্ণৰ লগৰীয়া বানৰসকলে ৰাইজক কল বিলাইছে। কৃষ্ণৰ এই উৎপাত বদমাছিত অতিষ্ঠ হৈ এতিয়া কৃষ্ণৰ মাক আৰু দেউতাকে কৃষ্ণক বান্ধিবলৈ খেদিছে। এয়া কৃষ্ণ আগে আগে আৰু নন্দ যশোদা পিছে পিছে। এয়া কৃষ্ণক যশোদাই বান্ধি দিলে আৰু এতিয়া ৰাইজে আই মাতৃসকলে তেওঁৰ সেৱা গ্ৰহণ কৰিছে। তেওঁক এৰাই দিবলৈ যশোদা প্ৰাৰ্থনা কৰি আছে। আহি এই পুৰণি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হ'ল। এয়া গোটেই যিমান শিশু শিল্পীসকল আছে সকলোৱে স্তুতি কৰিছে। আৰু এয়া অনুষ্ঠানৰ বিশেষ অতিথি হিচাপে আহিছে 23 নম্বৰ ৱাৰ্ডৰ কাউন্সিলৰ মঞ্জিতা দৈমাৰী। ভণ্টিজনী আমাৰ মাজত আহি উপস্থিত হৈছে। আৰু যিহেতু বহাগৰ মাহ, বহাগৰ বিহু, লগতে আমি এইটো ধৰ্মীয় অনুষ্ঠান xuwori উৎসৱ আমি উদযাপন কৰিছোঁ। আমাৰ মৰমৰ চিনস্বৰূপে আমাৰ মৰমৰ ভণ্টি মঞ্জিতা মুছাৰে আদৰিব উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ বলেন দাস বাপজনা। কৃষ্ণ আমাৰ মঞ্জিতা ভণ্টিৰ ভাল হওক তাকে। আৰু এতিয়া আমি মঞ্জিতা ভণ্টি আমাৰ পাৰিষদ মঞ্জিতা দৈমাৰী ভণ্টিজনী। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ আহিম নতুন দিন নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। টাটা বাই বাই।